हेलो एवरीवन আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল মনমি এছমিনলৈ। আপোনালোকে সকলোৱে জিকাৰ বাকলি পেলাই দিয়ে নহয় জানো, সেইবাবে আপোনালোকলৈ আজি মই জিকাৰ বাকলিৰ এবিধ চাটনি ৰেচিপি লৈ আহিছোঁ। এইখন কেনেকৈ বনালোঁ জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি ফ্ৰেছ বাকলি নহয়, কালিয়ে কাটি ফ্ৰিজত থৈ দিয়া হৈছিলে। আপোনালোকে পাৰিলে ফ্ৰেছ বাকলি ল'ব। আৰু আমাক লাগিব অলপমান পিঁয়াজ, এফাল নেমু, কেইটামান শুকান জলকীয়া, নগা ধনিয়া পাত কেইটামান, কেঁচা জলকীয়া কেইটামান, 6 ফুটামান নহৰু আৰু এটুকুৰা আদা। এতিয়া বাকলিখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু আমি বাকলিখিনি সিজাব লাগিব। পানীখিনি উতলিছে, তাত আমি অলপ নিমখ আৰু বাকলিখিনি দি দিম। এয়া চাওক, বাকলিখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া কেৰাহীত তেল অকণ দি তাত নহৰু ফুটা দি ল'ম আৰু ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এতিয়া শুকান জলকীয়া কেইটা দি লৈছোঁ, কেঁচা জলকীয়া কেইটাও দি লৈছোঁ আৰু লগতে পিঁয়াজখিনিও দি লৈ ভালদৰে ভাজি ল'ম। অলপ ৰঙচুৱা হোৱাৰ পাছত আমি জিকা বাকলিখিনিও দি দিম আৰু ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত মই অলপ নিমখ এড কৰিছোঁ। এয়া আমাৰ বাকলি ভজা হৈ গ'ল। এতিয়া বাকলিখিনি আমি মিক্সি জাৰ এটাত উলিয়াই ল'ম। ইয়াত আমি নগা মেমিটোখিনি কাটি দিম, লগতে আদা টুকুৰা আৰু নেমুখিনি চেপি ৰসখিনি উলিয়াই দিম আৰু ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। দেখিবলৈ ধুনীয়া লাগিছে নহয় জানো। মই অলপ উলিয়াই দেখুৱাইছোঁ, চাওকচোন দেখিবলৈ কিমান ভাল লাগিছে, দেখিয়ে খাওঁ খাওঁ লাগিছে নহয় জানো। আপোনালোকে এইবিধ চাটনি ঘৰত এদিন বনাই খাই চাব আৰু কেনে পালে মোক কমেণ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে পাছত আকৌ লগ পাম। আজিলৈ বাই।